অৱশেষত সুশৰীৰে বিশ্বনাথৰ নিজ গৃহত উপস্থিত হ'ল ৰূপক দাস। উৰিষ্যাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত কতমপি প্ৰাণ ৰক্ষা পৰিছিল বিশ্বনাথৰ ৰূপক দাসৰ। কি ভয়ংকৰ পৰিস্থিতি আছিল তাত, কি ভয়ংকৰ পৰিস্থিতিৰ পৰা প্ৰাণ ৰক্ষা পৰিল ৰূপক দাসৰ। প্ৰকৃততে কিমান মানুহৰ মৃত্যু হৈছিল সেই ভয়ংকৰ ৰেল দুৰ্ঘটনাত। চৰকাৰে দিয়া তথ্যক কিয় ভুল আখ্যা দিলে ৰূপক দাসে। গাৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী বৰ্ণনা। ৰূপক দাসৰ সেই শিহৰণকাৰী বৰ্ণনা শুনোৱাৰ আগত এই ভয়ংকৰ পৰিস্থিতিৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি নিজ গৃহত উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত ৰূপক দাসৰ পিতৃয়ে কৰা কিছু আৱেগিক মন্তব্য আছে। প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ, চাওঁ আহক। মোৰ ভাল লাগিছে, মোৰ ভাল লাগিছে, মোৰ পুত্ৰ যে ঘূৰি আহিল, মই বহুত অসুস্থ, বহুত সুবিধা মোৰ, কিন্তু মোৰ মাংস, মোৰ পুত্ৰ তাত আৰু কোনো নাই। এইবাৰ চাওঁ আহক দুৰ্ঘটনাস্থলীৰ ভয়ংকৰ শিহৰণকাৰী বৰ্ণনা ৰূপক দাসৰ নিজৰ মুখেৰে। আমিতো মিছা কথানো কি ক'ম, চৰকাৰে যাৰ যিটো দেখুৱাই আছে সেইটো মোৰ মতে ডাইৰেক্ট ভুল। 300জন দেখুৱাইছে, সেয়া ভুল। মোৰ মোবাইলত এতিয়াও আছে 300জন মানুহৰ লাশ এতিয়াও পৰি আছে, বিচাৰি পোৱা নাই, গৃহস্থই পোৱা নাই। যিহেতু তাৰ কাৰোবাৰ ডিঙি নাই, কাৰোবাৰ কঁকালৰ পৰা ওপৰলৈ নাই, কাৰোবাৰ তললৈ নাই। কিমান মান অনুমানিক? আমাৰ হিচাপত মোৰ দবাটোতে 150 মানুহৰ আমি 3টা বাচিছোঁ। যিহেতু দবাটো হেঁচা মাৰি ধৰিছে, আমি 3টা ওলোৱাৰ পিছত আমি চকু ডাইৰেক্ট সাক্ষাৎ দেখিছোঁ। যিহেতু 3টা ওলোৱাৰ পিছত আৰু ওলাবলৈ সুবিধা নাপালে, বেলেগখন ট্ৰেইনে সেইখন ট্ৰেইন দবা হেঁচা মাৰি ধৰিলে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কাৰ ভুলৰ বাবে সংঘটিত হ'ল এই ভয়ংকৰ ৰেল দুৰ্ঘটনা? কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে শ শ লোকে? এই ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ হ'বনে উদ্ঘাটন? ইয়াক লৈ এতিয়া সৰব চৰ্চা ছ'চিয়েল মিডিয়াত। প্ৰিয় দৰ্শক, আজিৰ কাৰণে বিদায় লৈছোঁ। নমস্কাৰ।